সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য মিত্ৰতা। মিত্ৰতাৰ মহত্ব। মানুহৰ যেতিয়া সুখৰ সময় চলে সেই সময়ত সকলোৱে লগ দিয়ে, কিন্তু দুখৰ সময়তো যি লগ দিয়ে, মনৰ কথা শুনে আৰু দুখ লগা গধুৰ মনৰ বোজাক পাতল কৰি দিয়ে, সেইজনেই হৈছে প্ৰকৃত বন্ধু বা প্ৰকৃত মিত্ৰ। প্ৰত্যেকজন ব্যক্তিয়ে অনেক সম্বন্ধৰ লগত সংযুক্ত হৈ আছে। এই প্ৰায়বিলাক সম্বন্ধই মানুহৰ জন্মগত বা তেজৰ লগত সম্পৰ্ক থকা হয়। কিন্তু এটা সম্বন্ধ, মিত্ৰতা বা বন্ধুত্ব, যি তেজৰ পৰা সৃষ্টি নহয়। ইয়াৰ আধাৰ হৈছে দুখন অন্তৰৰ প্ৰকৃত স্নেহ। মিত্ৰতা হৈছে সেই সৰ্বশ্ৰেষ্ঠ গুণ যাৰ বলেৰে ঈশ্বৰকো স্নেহৰ সূতাৰে বান্ধি আপোন কৰি ল'ব পাৰি। মিত্ৰতা অৰ্থাৎ দুজন ব্যক্তিৰ মাজত স্নেহযুক্ত, মধুৰ আৰু সুখদায়ী সম্বন্ধ বৰ্তাই ৰখা। এজনে আনজনৰ প্ৰতি শুভ চিন্তা কৰা বা এজনে আনজনৰ ভালৰ কাৰণে কাম কৰা। বিপদাপূৰ্ণ পৰিস্থিতিৰ সময়ত কোনো দান প্ৰতিদানৰ ইচ্ছা নকৰি অৰ্থাৎ নিস্বাৰ্থভাৱে সহায় কৰি থকা আৰু পৰস্পৰৰ মাজত গুণৰ আদান প্ৰদান কৰাটো হৈছে মিত্ৰতাৰ পৰিচায়ক। মিত্ৰতা মানৱতাৰ আধাৰ আৰু মানৱ সভ্যতাৰ অনুপম ৰূপসজ্জা। মিত্ৰতা দুজন ব্যক্তি, দুটা পৰিবাৰ বা দুখন দেশৰ মাজত গঢ়ি উঠা এক মধুৰ সম্বন্ধ। ই সদায় স্নেহ, সৌহাৰ্দ্য, সুখ, শান্তিৰ বাৰ্তা কঢ়িয়াই আনে। মিত্ৰতাৰূপী ধৰাতলতে ভাতৃত্ববোধ আৰু বিশ্ব বন্ধুত্বৰ ভাৱনা ফলি ফুলি উঠে। ৰং, জাতি, ধৰ্ম, ভাষা, ধনী দুখীয়া আদি ভাৱৰ দেৱাল ভাঙি মিত্ৰতাই সদায় সহযোগ আৰু সহায়ৰ সেতু বান্ধে। ই দুখন হৃদয়ক সংযোগ কৰে আৰু স্নেহ প্ৰেমৰ গংগা বোৱাই ৰাখে। শত্ৰুতাৰ তিক্ত বিষো মিত্ৰতাৰ যোগেদি অমৃত হৈ পৰে। এই গুণৰ চমৎকাৰতো পৰাজয়ো বিজয়লৈ পৰিৱৰ্তিত হৈ যাব পাৰে। ই এনে যাদুকৰী সূত্ৰ বা জৰী যাৰ জৰিয়তে গোটেই বিশ্বকে একেডাল স্নেহমালাতেই গাঁঠিব পাৰি। মিত্ৰতাই সুন্দৰ, শান্ত আৰু প্ৰগতিশীল দেশৰ আধাৰশিলা বা ভেটিও হয়। এই মহান মূল্যই একতাৰ জন্ম দিয়ে। য'ত মিত্ৰতাৰ বাস হয় তাত ধৰাতে স্বৰ্গ হৈ পৰে। ঈশ্বৰেও সত্য বা সঁচা পথত চলা ব্যক্তিৰ প্ৰতিয়ে মিত্ৰতা বা বন্ধুত্বৰ হাত আগবঢ়ায়। মিত্ৰতাৰ গুণে সদায় ইতিহাসক অনন্য অধ্যায় প্ৰদান কৰি আছে। অতীজৰে পৰা সকলো দেশেই আন আন দেশৰ সৈতে বা ৰাজ্যৰ সৈতে মিত্ৰতা কৰি আহিছে, যাৰ দ্বাৰা দুয়ো পক্ষৰে অনেক উপকাৰ হৈ আহিছে। ইতিহাসে মিত্ৰতাৰ গুণৰ মহানতাক আজিও সোণালী আখৰে লিখি ৰাখিছে। পৌৰাণিক গ্ৰন্থসমূহত বৰ্ণনিত শ্ৰীকৃষ্ণ আৰু সুদামাৰ মিত্ৰতা, ৰামায়ণত বৰ্ণনিত ৰাম আৰু বিভীষণৰ মিত্ৰতা, এই সকলোবিলাকেই মিত্ৰতাৰ মহত্বক নিদৰ্শন কৰিছে। এই মহান গুণ মিত্ৰতাৰ মূল ভেটি শক্তিশালী কৰি ৰাখিবলৈ প্ৰয়োজন আছে পৰস্পৰৰ শুভ ভাৱনা, নিস্বাৰ্থ স্নেহ আৰু সহযোগ। অতঃ মিত্ৰতাৰ মহান গুণক প্ৰয়োগ কৰক আৰু জীৱনৰ তিক্ততাক প্ৰেম মাধুৰ্যৰে পৰিপূৰ্ণ কৰক। এয়াই আমাৰ আপোনালৈ শুভকামনা থাকিল। ধন্যবাদ।